স্যার সদনত যেটো মই কোশ্চেন কৰিছিলোঁ যেটো উত্তৰ আহিছে একচুৱেলি এই উত্তৰত মই সন্তুষ্ট নহয় কাৰণ কি তিনিখন পশু চিকিৎসালয়ৰ কথা কোৱা হৈছে আমাৰ জয়ৰামপুৰত ডক্টৰ নাই কেৱল একমাত্ৰ জলেশ্বৰত এজন ডক্টৰ আছে চিৰাকুটিতো ডক্টৰ নাই চিৰাকুটিৰ ইয়াতে দিছে চিৰাকুটি পশু চিকিৎসক এগৰাকী পশু চিকিৎসক আৰু এগৰাকী সহায়ক আৰু চতুৰ্থ বৰ্গ কৰ্মচাৰী কাম কৰি আছে বুলি ইয়াত লিখা হৈছে কিন্তু ইমান ভুল তথ্য সদনক দিয়ে মই এইটো মানে কেনেকৈ আপোনাক কম আপনি কোৱেশ্চনটো কৰক আপুনি মিনিষ্টাৰ এনেকুৱা যে যেটো হস্পিটালৰ অৱস্থা যোৱা যেটো আমাৰ বিধানসভা গৈছে তাতো মই এই কোশ্চেনটো আনিছিলোঁ তাত মই দেখাইছিলোঁ এইটো আপোনাৰ হস্পিটাল চিকিৎসালয় এইটো চিকিৎসালয় আপোনাৰ চাওক চিৰাকুটি এনেকুৱা অৱস্থাত পৰিত্যক্ত অৱস্থাত আজি ভূত বাংলাৰ নিচিনা হৈ আছে ইয়াত ডক্টৰ কোনোদিনেই নাই আজি 2.5 বছৰত মই এমএলএ হৈছোঁ এই 2.5 বছৰত মই এদিনো ডক্টৰ দেখা নাই ডক্টৰ নাই তাত আপুনি কোৱেশ্চনটো কৰক সাপ্লিমেন্টাৰী মোৰ এটা প্ৰশ্ন হ'ল এই বিল্ডিং বিলাক কেতিয়া হ'ব চিৰাকুটি চাই লওক অনাৰেবল মিনিষ্টাৰ মই এই ছবিখন মাননীয় স্পিকাৰ মহোদয়ক দিছোঁ তেখেতে ইয়াৰ ওপৰত ব্যৱস্থা ল'বলৈ কাৰণ এনেকুৱা এটা অৱস্থা অনাৰেবল মিনিষ্টাৰ ৰিপ্লাই দিব গতিকে মই এই কথাটোৰ ওপৰত কথা আনিছোঁ মাননীয় অধ্যক্ষ মহোদয় সন্মানীয় সদস্য আফতাবুদ্দিন মোল্লা ডাঙৰীয়াই পূৰ্বতেও এনেধৰণৰ এটা প্ৰশ্নৰ অৱতাৰণা কৰিছিল বিধানসভাৰ মজিয়াত মোৰ মনত পৰা মতে আৰু তেতিয়াও মই এই কথাখিনি কৈছিলোঁ আৰু আজি যিখিনি মই ইয়াত কৈছোঁ তথ্যৰ ওপৰত ভিত্তি কৰি কৈছোঁ কিন্তু এইটো কথা সত্য যে আমাৰ যিমান ডক্টৰ লাগে ৰাজ্যখনৰ চিকিৎসালয়বিলাকত ডিছপেঞ্চেৰী সাব চেণ্টাৰ ব্লক ভেটেৰিনেৰী ডিছপেঞ্চেৰী ষ্টেট ভেটেৰিনেৰী ডিছপেঞ্চেৰী যিমানখিনি আছে সেই অনুপাতে আমাৰ ডক্টৰ ষ্ট্ৰেংথ কম এতিয়া মেনেজ পজিশ্যন আছে 626 কিন্তু এইবাৰ আপোনালোকে সকলোৱে গম পাইছে সদনৰ সন্মানীয় সদস্যসকলে যে আমি 181খন মোবাইল ভেটেৰিনেৰী ইউনিট দিছোঁ যি মোবাইল ভেটেৰিনেৰী ইউনিটৰ জৰিয়তে য'ত ডক্টৰ আছে VFO আছে আমাৰ লাইফ ষ্টক যিমান পপুলেশ্যন আছে সেই অনুপাতে ডক্টৰ কম মই কৈ গৈছোঁ গতিকে চিকিৎসা সেৱা আগবঢ়াব পাৰিব আৰু মই যোৱাকালিও খবৰ লৈছোঁ যে তাত কিমানজন ডক্টৰ আছে কিমানজন VFA আছে কিন্তু মই ইয়াত আজি সদনৰ মজিয়াত যিখিনি তথ্য দিছোঁ সেইখিনি কথাই মোক বিভাগৰ তৰফৰ পৰা অৱগত কৰা হৈছে তা মই তথাপি সন্মানীয় সদস্যগৰাকীয়ে পুনৰ এই বিষয়টো যিহেতু উত্থাপন কৰিছে মই নিশ্চিতভাৱে এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা ল'ম মাননীয় অধ্যক্ষ মহোদয় আমাৰ চৰকাৰে যোৱা দিনবিলাকত এনিমেল হাজবেণ্ডেৰী ভেটেৰিনেৰী ছেক্টৰটোক উজ্জীৱিত কৰি ইয়াৰ জৰিয়তে যাতে স্বনিয়োজনৰ ব্যৱস্থা হয় তাৰ কাৰণে সুস্থ পৰিকল্পনাও মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশত যুগুতাই থকা হৈছে যিদৰে ৰাজ্যখনত আপোনালোকে জানে যে NRHM আছে ঠিক NRHMৰ দৰেই আসাম ভেটেৰিনেৰী এণ্ড লাইফ ষ্টক মিছন নামেৰে এটা মিছন কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেইখিনি হ'লে আমি আমাৰ যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ আছে ৰাজ্যখনৰ বিভিন্ন ঠাইত এইখিনি আমি শক্তিশালী কৰিব পাৰিম চিকিৎসক আমি নিযুক্তি দিব পাৰিম VFA আমি নতুনকৈ আমি দিব পাৰিম মই আশা কৰিছোঁ যে অনাগত দিনত আমি নিশ্চয় যিবিলাক অসুবিধাৰ বৰ্তমান সময়ত ধন্যবাদ অসুবিধাৰ কথা কৈছে অসুবিধাখিনি দূৰ কৰিব পৰা যাব ধন্যবাদ মোৰ সাপ্লিমেণ্টাৰী কোৱেশ্চনটো হ'ল ডক্টৰ যি হয় হ'ব হৈ থাকক কিন্তু এই বিল্ডিংখন যে সাৱধান হৈছে কৰোনা মহামাৰীৰ সময়ত বিল্ডিঙৰ ঠিকাদাৰজনে বাদ দিছে কাম কিন্তু তাত টকা আছে অনাৰেবল মিনিষ্টাৰ বিল্ডিংটো কমপ্লিশ্যন আপুনি কেতিয়া কৰিব এছুৰেঞ্চ মাননীয় অধ্যক্ষ মহোদয় 3 লাখ তেতিয়া ৰৈ আছে গতিকে এই টকাটোৰ সৎ ব্যৱহাৰ হ'ব লাগে আৰু মই অনাৰেবল মিনিষ্টাৰ হাবদান বিল্ডিং কমপ্লিট কৰিব লাগে 36 লাখ টকা অলৰেডি আছে এতিয়াও তেওঁৰ মতে মাননীয় অধ্যক্ষ মহোদয় যদি হাবদান হৈ আছে তেখেতে দেখুওৱা ধৰণে বিল্ডিঙৰ অৱস্থা তেনেকুৱা হৈ আছে সেইটো কমপ্লিশ্যনৰ কাৰণে আমি যিকোনো এটা স্কিমতে যাৱতীয় ব্যৱস্থা ল'ম ধন্যবাদ সিকদাৰ অধ্যক্ষ ডাঙৰীয়া ইতিমধ্যে
মন্ত্ৰী ডাঙৰীয়াই কিছু কথা উল্লেখ কৰিছে আমি সকলোৱে জানো বা যেটো নিয়ম যে 5000 পশুধনৰ বিপৰীতে এজন চিকিৎসক থাকিব লাগে অসমত চিকিৎসকৰ পদে আছে 703 জন চিকিৎসকৰ পদ আছে আৰু বৰ্তমান হয়তো আমাৰ হাতত থকা তথ্যমতে 540 প্ৰায় 40 জন চিকিৎসক আছে শেহতীয়াভাৱে যদি দুজনক বা নিযুক্তি দিছে নাজানো কিন্তু আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাম আৰু জানিব বিচাৰিম যে যেটো নিয়ম 5000 পশুধনৰ বিপৰীতে এজনকৈ চিকিৎসক লাগে হে 5000 পশুধনৰ বিপৰীতে এজনকৈ চিকিৎসক নিযুক্তি প্ৰক্ৰিয়া কেতিয়া সম্পূৰ্ণ কৰিব চৰকাৰে চৰকাৰে পাৰিবনে নাই হে কথাটো আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছো মাননীয় অধ্যক্ষ মহোদয় আমাৰ চৰকাৰৰ দিনত আমি যথেষ্টখিনি চিকিৎসক আমি নিযুক্তি দিলো ভিঅৰ টোটেল ষ্ট্ৰেংথ হৈছে 703 আৰু এতিয়া ম্যান ইন পজিশন 626 আৰু ইয়াৰ উপৰিও এমভিও যিকেইখন লৈছো তাতো আমি নতুনকৈ কন্ট্ৰেকচুৱেল ভিত্তিত ডক্টৰ নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছো আৰু ইয়াৰ উপৰিও আমাৰ ভিএফৰ ষ্ট্ৰেংথ আছে 2089 আৰু 1494 জন আছে এতিয়া আৰু ভেকেন্ট আছে 495 আমি ইতিমধ্যে আমি ভিএফৰ যিবিলাকক ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হৈছিল কিসকলক নিযুক্তিৰ কাৰণে আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছো আৰু মই কৈ গৈছো যে নতুনকৈ এনআৰএছএমৰ দৰে এটা মিছন আসাম ভেটেৰিনেৰী লাইফ ষ্টক মিছন কৰিবলৈ আমি গৈ আছো তাত 455 জন নতুন চিকিৎসক নিযুক্তিৰ ব্যৱস্থা ৰখা হৈছে আৰু আমি আশা ৰাখিছো যে যিবিলাক খালী পদ এই পদবিলাকত আমি সোনকালে নিযুক্তিৰ ব্যৱস্থা কৰিব পাৰিম ধন্যবাদ কোৱেশ্চন নম্বৰ 42 শ্ৰী নিজামুদ্দিন চৌধুৰী অধ্যক্ষ ডাঙৰীয়া উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে মাননীয় অধ্যক্ষ মহোদয় এই শরৎকালীন অধিবেশনে আমাকে আমার সমষ্টির কিছু জ্বলন্ত সমস্যা তুলে ধরার সুযোগ দেওয়ার জন্য আপনাকে জানাই অশেষ ধন্যবাদ অধ্যক্ষ মহোদয় আমি উত্তর পেয়েছি কিন্তু আমি এই উত্তরের উপর বিলকুল সন্তুষ্ট নয় কারণ আমার আলগাপুর সমষ্টির হাইল্লাকান্দি ব্লকের অধীনে থাকা জিতা নদী এই পবিত্র সদনে আমি অনেকবার এই প্রশ্ন এনেছি 2021 সালে আমার মাননীয় মন্ত্রী বলেছিলেন যে পুঞ্জি সাপেক্ষে করে দেওয়া হবো বা একটা ডিপিআরও বানানো হয়েছিল 24 কোটি টাকার সোয়েল চেষ্টা করা হয়েছিল সেইখানে এডিশনাল চিফ ইঞ্জিনিয়ারও গিয়েছিলেন বিভাগীয় অফিসাররা কিন্তু আজ পর্যন্ত কাজে কিছুই হয় নাই এই নদীর কারণে 2007 সাল থেকে এখন পর্যন্ত কৃষকদের লক্ষ লক্ষ টাকা লোকসান সেইখানে যদি সেই কাজ করে দেওয়া হয় তাহলে অনেক ক্ষতি হয় সেই জায়গাতে আমি আপনার মাধ্যমে মন্ত্রী মহোদয়কে অনুরোধ করছি যাতে সেই কাজটুকু করে দেওয়ার জন্য মন্ত্রী মহোদয় ধন্যবাদ সন্মানীয় অধ্যক্ষ ডাঙৰীয়া কথাটো হৈছে আমাৰ প্ৰিন্সিপল অধ্যক্ষ ডাঙৰীয়া আমি পৰীক্ষামূলকভাৱে জিয়া ভৰলীত খনন কাৰ্য চলাইছিলোঁ কিন্তু অপ্ৰিয় হ'লেও সত্য যে আমি ফেইল হৈছোঁ অসমৰ নদীসমূহৰ যিসমূহ নদী পাহাৰৰ পৰা নামি আহে তাৰ অলপ পিকুলিয়াৰ কেৰেক্টাৰ আছে অধ্যক্ষ ডাঙৰীয়া এই নদীসমূহৰ পৰা বালি নামি আহে গতিকে বালি নামি অহাৰ কাৰণে য'ত আমি খনন কৰোঁ বা এবাৰে আমি এক্সপেৰিমেণ্ট কৰিছোঁ তাত আকৌ বালি নামি আহিছে গতিকে অধ্যক্ষ ডাঙৰীয়া আমি তাতে কোনো স্কিম লোৱাই নাই এইটো সঁচাটো মই কৈছোঁ যে স্কিম লোৱাই নাই জিয়া ভৰলী নদীত আমি এক্সপেৰিমেণ্ট কৰিছিলোঁ কিন্তু অপ্ৰিয় হ'লেও স্বীকাৰ কৰিছোঁ যে এইটো ফেইল হৈছোঁ কাৰণ বালি নামি আহে যিবাৰে কৰিছোঁ অলপ দিনৰ পাছত বালি নামি আহিলে কিন্তু অধ্যক্ষ ডাঙৰীয়া য'ত বালি নামি নাহে তাত আমি পৰীক্ষামূলকভাৱে অন্য 2-3খন নদীটো খনন কাৰ্য আমি আৰম্ভ কৰিছোঁ
তাৰে এখন হৈছে আমাৰ কলং নদী নগাঁৱত আমি 3 কিলোমিটাৰ এৰিয়া আমি খনন কাৰ্য ইতিমধ্যে পূৰ্ণগতিত চলাই আছোঁ যোৱা বছৰ অধ্যক্ষ ডাঙৰীয়া আমি খদিয়াৰ কুণ্ডিল নদীত আমি কেইবাটাও অঞ্চল মানে দীঘলীয়াকৈ নহয় প্ৰায় কেইবাটাও অংশত কুণ্ডিল নদীত আমি খনন কাৰ্য কৰিছিলোঁ সেই খনন কাৰ্যৰ কাৰণে কুণ্ডিল নদীৰ বানপানী নাইকিয়া হৈছে কিন্তু মই কি ক'ব খুজিছোঁ যদি দীঘলীয়াকৈ আমি নদীখনৰ খনন কাৰ্য চলাওঁ আৰু যদি আকৌ পাহাৰৰ পৰা বালি নামি আহে তাত কৰিবলগা আমাৰ একো নাথাকে গতিকে যেহেতু বিধায়কগৰাকীয়ে প্ৰশ্নটো উত্থাপন কৰিছে মই তেখেতকতো ব্যক্তিগতভাৱে বহুতবাৰ লগ পাইছোঁ মোক তেখেতে কোনো কেতিয়াও ব্যক্তিগতভাৱে জনোৱা নাই আজি যেহেতু জনাইছে তাতে আমি এটা কামটো কৰিব পাৰোঁ নেকি তাৰ কাৰণে চিন্তা চৰ্চা কৰিম বা আমি ইঞ্জিনিয়াৰক পঠাই তাৰ জৰীপ কৰিম অধ্যক্ষ ডাঙৰীয়া তেখেতৰ সমষ্টিত এই মুহূৰ্তত প্ৰায় 60 কোটি টকাৰ কাম চলি আছে যোৱা বছৰ দুটা বাথৰি ভাঙিছিলে আৰু গোটেই মথাউৰি দুটা আমি কমপ্লিট কৰিছোঁ কাম কমপ্লিট হোৱা নাই আমি যোৱা বছৰ এটা সিদ্ধান্ত লৈছিলোঁ য'ত ব্ৰিজ হ'ব সেই ব্ৰিজ হোৱা গোটেই মথাউৰিটো আমি সম্পূৰ্ণকৈ RS কৰিম ৰেইজ এণ্ড ষ্ট্ৰেংথেনিং কৰিম এইবাৰ আমি বেলেগ কৰিছোঁ এইবাৰ আমি RS নকৰোঁ ৱাইডেনিং কৰিম এই তেনেকৈ তেখেতৰ সমষ্টিত যোৱাবাৰ দুটা মথাউৰি ভাঙিছিলে আৰু এই দুটা মথাউৰি কাটাখালৰ বাওঁপাৰে 44.20 কৰোৰৰ কাম চলি আছে মানে 44 কোটি 20 লাখ টকাৰ কাম চলি আছে আৰু বাওঁপাৰে 15.39 কোটি টকাৰ কাম চলি আছে এটা কোনোবাই কেতিয়াবা কৈ দিয়ে বিৰোধীৰ সমষ্টিতটো কাম নহয় অধ্যক্ষ ডাঙৰীয়া তাতে ধন্যবাদ প্ৰিন্সিপলটো আৰু আছে সাপ্লিমেন্ট প্ৰিন্সিপলটো কৈছো যে যোৱাবাৰ য'ত বানপানী ধন্যবাদ ভাঙিছে অনাৰেবল মিনিষ্টাৰ প্ৰিন্সিপলটো কৈছো য'ত মথাউৰি ভাঙিছে আৰু আছে সাপ্লিমেন্টাৰী অধ্যক্ষ ডাঙৰীয়া কৈছো য'ত মথাউৰি একেবাৰতে দি দিব যে আমি গোটেই মথাউৰিটো কৰিম এট ইজ এ প্ৰিন্সিপল সেই প্ৰিন্সিপলত তেখেতৰ সমষ্টিৰ দুটা মথাউৰি পৰিছে দুইটাৰে কাম পূৰ্ণগতিত চলি আছে আৰু 60 কোটি টকা যোৱাবাৰ দিছো এতিয়া মোক আপোনালোকে কওকচোন তেজাৰী বেঞ্চৰ পৰা কৈছে আমাৰ তাতে দিয়া নাই আপোনালোকৰ তাত দিছে আমি কাকো অন্যায় কৰা নাই আমি কাকো বেলেগ দৃষ্টিৰে চোৱা নাই অসমখনৰ ডেভেলপমেণ্ট কৰিব লাগিব সেই দৃষ্টিৰে চাইছোঁ তোমাদের ইউডিএফৰ তাতে বেছি হৈ আছে আৰু কংগ্ৰেছত নহয় মন্ত্ৰী মহোদয় আপুনি কাম কৰা নাই এইটো মই কোৱা নাই আপোনাক মই ধন্যবাদ দিছোঁ আমাৰ সমষ্টিত যথেষ্ট কাম কৰিছোঁ কিন্তু আমি এইটো ক'ব বিচাৰিছোঁ আপোনাক হ'ব এইটো কৰিম বুলি ক'লে গীতা নদীত কোনো বালি অহা নাই আপুনি নিজে যদি যায় উপস্থিত হয় আপোনাৰ অনুৰোধ কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ আমাৰ কামখিনি কৰি দিয়ক হ'ব কৰি দিম বুলি ক'লে মন্ত্ৰী ডাঙৰীয়া হ'ব মোৰ কামটো কৰি দিয়ক ধন্যবাদ তেখেতৰ তাতে মই যাম মইতো বৰাকবেলি গৈ থাকোঁ সেই নদীখন মই প্ৰথমেতো কৈছিলোঁ অফিচাৰ প্ৰথম তেখেতে যেতিয়া ক'লে আপুনি যাব লাগে মই নিজে যাম নহয় একেলগে ঘূৰাটো আমি ফটো দেখিছিলোঁ কিবা সেইটো কোৱা নাছিলে তেতিয়া আচ্ছা ভিডিঅ' আহিছিলে ঠিক আছে তেওঁ গণ্ডগোল কৰা ভিডিঅ' আহিছিলে ধন্যবাদ গতিকে অহাবাৰ গৈ এইটো চাই শ্ৰী ধৰ্মেশ্বৰ কৰ কুৱেশ্যন নম্বৰ 43 ধন্যবাদ অধ্যক্ষ ডাঙৰীয়া উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে মাননীয় সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী মহোদয়ৰ জ্ঞাতাৰ্থে মই দুটামান কথা ক'ব বিচাৰিছোঁ মন্ত্ৰী মহোদয়ৰ পৰা মই উত্তৰ সঠিকভাৱে পাইছোঁ তথাপিতো মই দুটামান কথা কওঁ বুলি ভাবিছোঁ যিহেতু আমাৰ জিলাত বিশেষকৈ মোৰ সোণাৰী সমষ্টিত বিশেষভাৱে সক্ষম ব্যক্তি কিছুমান থাকি গৈছে গতিকে যিসকল ব্যক্তি বাহিৰলৈ ওলাই আহিব নোৱাৰে গতিকে সেইসকল ব্যক্তি ঘৰতে এপ্লাই কৰিব পৰা বা আবেদন কৰিব পৰা কিবা এটা ব্যৱস্থা কৰিব পাৰে নেকি মই মন্ত্ৰী মহোদয়ক অৱগত কৰিলোঁ আৰু দ্বিতীয়তে হ'ল কি যি বিশেষভাৱে সক্ষম ব্যক্তিসকলক 1000 টকাৰ পৰা 1250 টকা দিয়া ব্যৱস্থা কৰিলে গতিকে বিশেষভাৱে সক্ষম ব্যক্তিক অকল এই ব্যক্তিসকলক কিবা কিছু ভাত্তা অলপ বঢ়াব পাৰি নেকি মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনালোঁ অধ্যক্ষ ডাঙৰীয়া জৰীপৰ কামটো আমাৰ ডিপাৰ্টমেণ্টে নকৰে জৰীপৰ কামটো বা চিনাক্তকৰণৰ কামটো হেল্থ ডিপাৰ্টমেণ্টে কৰে অধ্যক্ষ ডাঙৰীয়া এটা খুব গুৰুত্বপূৰ্ণ কথা পৰিলক্ষিত হৈছে অলপ দিনৰ আগতে আমি প্ৰায় 513টা মোৰ যদি ভুল হোৱা নাই 513টা আমি বিশেষভাৱে সক্ষম লোকৰ চাকৰি আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ আমাৰ চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিছে
অধ্যক্ষ ডাঙৰীয়া গুৱাহাটী মেডিকেল কলেজে যেতিয়া ফিজিকেল টেষ্ট ল'লে তাতে 30% কি ওলালে আনফিট ওলালে তাৰমানে অধ্যক্ষ ডাঙৰীয়া কি হয় 40% হ'ব লাগে এজন মানুহ দিব্যাংগ হ'বলৈ দিব্যাংগৰ চাৰ্টিফিকেটৰে চাকৰি পাবলৈ বা অন্যান্য সুবিধা হ'বলৈ তেওঁ 40% দিব্যাংগ হ'ব লাগে এইটো আমাৰ চিষ্টেম এটা আছে অধ্যক্ষ ডাঙৰীয়া খুব ইণ্টাৰেষ্টিং কথাটো এই যে আমাৰ 513টা চাকৰি আমি দিবলৈ গ'লো গোটেইকেইটা কমপ্লিট কৰিব নোৱাৰিলোঁ কিয় নোৱাৰিলোঁ 30% মানুহে যিসকলে দিব্যাংগৰ চাৰ্টিফিকেট লৈ পৰীক্ষা দিবলৈ আহিছিল তেওঁলোক দিব্যাংগ নহয় মানে 40% নহয় অধ্যক্ষ ডাঙৰীয়া মোৰ তাতে এক্সাম্পল দুটা কওঁ মোৰে সমষ্টিত দুইগৰাকী ব্যক্তি আহিছিলে তেওঁলোকে ক'লে যে আমাক ৰিটেন টেষ্টলৈ পাছ কৰিলোঁ আমাক ফিজিকেল টেষ্টত ফেইল কৰি আছোঁ দুগৰাকী মানুহ আহিছিলে মোৰ সমষ্টিত মই নামটো নকম আৰু মোৰ সমষ্টিৰে মানুহ অধ্যক্ষ ডাঙৰীয়া এগৰাকী মানুহে আহি পেলাই মোক ক'লে তেখেতৰ এই আঙুলিটো নাই ৰিং ফিংগাৰটো নাই ৰাইট হেণ্ড ছাইডৰ ৰিং ফিংগাৰটো নাই তেওঁ ক'লে মই দিব্যাংগ এইটো দিব্যাংগ হ'বই নোৱাৰে 40% হ'ব লাগিব আৰু এগৰাকী মানুহ আহি পেলাই ক'লে যে তেখেতৰ বুঢ়া আঙুলিটো দুটা আঙুলি গতিকে তেওঁ দিব্যাংগ আৰু ঋতিক ৰোশনৰ দুটা আঙুলি আছে এইটোতো সৌভাগ্যৰ প্ৰতীক বুলি সকলোৱে লয় বিখ্যাত অভিনেতা ঋতিক ৰোশনৰ বুঢ়া আঙুলি দুটা গতিকে এইটো সৌভাগ্যৰ প্ৰতীক বুলি লয় কিন্তু আমাৰ মানুহে কিছুমানে কৰিব খোজে সেই দুটা আঙুলি থকা মানুহেও দিব্যাংগৰ চাৰ্টিফিকেট এখন উলিয়াই লৈছে অলৰেডি উলিয়াই লৈ পেলাই যেতিয়া আমি পৰীক্ষা পাতিলোঁ তেতিয়া ফেইল কৰিছে গতিকে এইটোত এটা গণ্ডগোল আছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক কৈছে আমি নতুনকৈ গোটেইখিনি আকৌ কৰিব লাগে কোন আচলতে 40% দিব্যাংগ হয় কোন দিব্যাংগ নহয় অধ্যক্ষ ডাঙৰীয়া তেখেতৰ যিটো কথা কৈছে তেখেতে কৈছে যে বঢ়াব লাগে নেকি এইসকল ব্যক্তিয়ে 1000 টকা পাই আছিল এতিয়া 1250 টকা পাই আৰু অহা মাহৰ পৰা 1400 টকা পাব এনেদৰে আমি বঢ়াই লৈ গৈ আছোঁ ধন্যবাদ নালাগে এইটো চৰাইদেউ সমষ্টিৰ এটা কুৱেশ্যন নম্বৰ 44 শ্ৰী দেৱব্ৰত শইকীয়া মাননীয় অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে মাননীয় অধ্যক্ষ মহোদয় মই উত্তৰ পাইছোঁ দুটা কথা জানিব বিচাৰোঁ অসম মেঘালয়ৰ ক্ষেত্ৰত জাষ্টিছ চন্দ্ৰচূড় আৰু জাষ্টিছ দেশাই কমিশ্যনে অসমৰ সপক্ষে দিয়া ৰায়ৰ বিপৰীতে মেঘালয় চৰকাৰে কোনো অঞ্চল তেখেতসকলৰ বুলি দাবী কৰিছে নেকি আৰু লাম্পি অঞ্চলটোৰ সেই কমিশ্যনত কাৰ পক্ষত আছিল আৰু দ্বিতীয়তে মিজোৰামৰ যিটো অঞ্চল এই মিজোৰাম অঞ্চলত আৰু কাৰ্বি আংলঙত মিজোৰামে আমাৰ পূৰ্বতে থকা অঞ্চলৰ বহুখিনি লৈ আহিছে এইখিনি আৰু যোৱা সময়ছোৱাত যথেষ্ট ঘটনা হৈছে ৰিজাৰ্ভ ফৰেষ্টত দুটা কেম্প বাংকাৰ নিৰ্মাণ কৰিছিল তাৰপিছত আমাৰ পাকুৱা পাঞ্জি LP স্কুলৰ সীমাৰ ভিতৰত দুটাকৈ বম বিস্ফোৰণ